নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চেফ নিপন আৰু মোৰ ইউটিউব চেনেল চেফ অফ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাৰ্মেল চাই হয়তো গম পাইছে, মই আজি আপোনালোকক এটা চেণ্ডউইচ ৰেচিপি দিবলৈ লৈছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীৰ স্কুল টিফিনত, মৰ্ণিং ব্ৰেকফাষ্টত, ইভিনিং স্নেক্সত চেণ্ডউইচ বনাই খাব পাৰে। আপোনালোকৰ ঘৰতে উপলব্ধ সামগ্ৰীৰে কেনেদৰে চেণ্ডউইচ বনাব, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বলকতে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেণ্ডউইচ ব্ৰেড লৈছোঁ। বাটাৰ লৈছোঁ 10 স্পুন। মই চিকেন চেণ্ডউইচ বনাম, গতিকে চিকেন লৈছোঁ, বইল চিকেন। এইটো হোমমেড মেয়নিজ। আগৰ ৰেচিপিত মই দিছোঁ হোমমেড মেয়নিজ কেনেদৰে বনায়। ভেজিটেবল লৈছোঁ তিয়হ, গাজৰ, লেটুচ আৰু স্লাইচ চিজ। আপোনালোকৰ ওচৰৰে গ্ৰচাৰী দোকানত পাই যাব স্লাইচ চিজ। প্ৰথমতে মই তিয়হবিলাক চেলাই লৈছোঁ, তাৰপিছত গাজৰ চিলাই লৈছোঁ, এতিয়া তিয়হ মিহি মিহিকৈ কাটিম। তাৰপিছত গাজৰখিনি মই মিহিকৈ কাটিম। লেটুচো মিহিকৈ কাটি ল'লোঁ। এতিয়া বইল চিকেনটোও মিহিকৈ কাটিম। তিয়হ, গাজৰ, লেটুচ আৰু বইল চিকেন মিহিকৈ কাটি ল'লোঁ। এতিয়া ব্ৰেড দুখনত মাখন লগাম। ব্ৰেড দুখনত ধুনীয়াকৈ মাখন লগাই লওক, যাতে ব্ৰেড দুখনৰ চাৰিওপিনে মাখন লাগে। ব্ৰেডখনক এনেকুৱাকৈ মাখন লগাওক যাতে ব্ৰেডখনৰ চব ঠাইতে মাখন লাগে। এতিয়া মিক্স কৰিম হোমমেড মেয়নিজেৰে চিকেন ভেজিটেবল। 2 স্পুন মেয়নিজ দিলোঁ। মেয়নিজটো বনোৱা ৰেচিপি আগৰ ভিডিঅ'ত মই দিছোঁৱেই। আপোনালোকে যদি মেয়নিজ বনোৱা ৰেচিপিটো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে মেয়নিজ বনোৱা ৰেচিপিটো, তাত চাই ল'ব। এতিয়া ধুনীয়াকৈ মিক্সিং কৰিলোঁ। এতিয়া বাটাৰ লগোৱা ছাইডত মিক্সিং ভেজিটেবল এণ্ড চিকেন দি দিলোঁ। ভেজিটেবল এণ্ড চিকেন মিক্সিং আপ দিয়াৰ পিছত এতিয়া স্লাইচ চিজ ধুনীয়াকৈ পাৰি দিম।
এতিয়া ব্ৰেডৰ চাৰিওটা ছাইড ভালদৰে কাটি ল'ম। ব্ৰেডৰ ছাইডটো যিহেতু টান, গতিকে ছাইডবিলাক কাটি পেলাই দিম। এয়া আমাৰ চেণ্ডউইচ ৰেডি। আপোনালোকেও ঘৰতে ট্ৰাই কৰি চাব পাৰে। আৰু যদি কিবা ফুড ৰেচিপি লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন।